নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ ওচৰলৈ বহুত ঔষধি গুণ থকা অপৰাজিতা ফুলৰ চাহৰ ৰেচিপি লৈ আহিছোঁ। এই গছজোপাৰ ফুল, ডাল, পাত, শিপা সকলোবোৰে ঔষধত ব্যৱহাৰ কৰা হয়। যেনে ধৰক এই মূত্ৰাশয়ে বিভিন্ন ৰোগ দূৰ কৰে, হজম শক্তি বঢ়ায়, স্মৃতি শক্তি বঢ়ায়, মাইগ্ৰেইনৰ বিষ আৰু মূৰৰ বিষো কমায়, কাহৰ কাৰণেও ভাল আৰু নাৰ্ভৰ কাৰণেও ভাল, ডায়েবেটিছৰ কাৰণেও ভাল হয় আৰু চুগাৰ কণ্ট্ৰলত সহায় কৰে। এনেকৈয়ে আৰু বহুতো ঔষধি গুণ আছে। আৰু এই অপৰাজিতা ফুলৰ চাহ মই কেনেকৈ বনালোঁ, কি দি বনালোঁ চাওঁ আহকচোন। আৰু ইয়াৰ কাৰণে মই 3 পাহমান অপৰাজিতা ফুল লৈছোঁ আৰু 3টামান তুলসী পাত লৈছোঁ। অপৰাজিতা ফুলৰ একো ফ্লেভাৰ নাথাকে, সেইকাৰণে তুলসী ফ্লেভাৰটো দিওঁ বুলি মই লৈছোঁ। আপোনালোকে ইয়াৰ বদলি পদুনা পাতো ল'ব পাৰে। এতিয়া ফুলখিনি ভালকৈ ধুই গুচোৱাৰ ধৰণে গুচাই ল'ব আৰু তাৰ ৰেণুখিনিও পেলাই দিব। অকল পাহিকেইটা ল'ব। আৰু অপৰাজিতা ফুলৰ চাহ অনলাইনতো কিনিব পোৱা যায়। অনলাইনত এই চাহৰ দাম বহুত বেছি হয়। ঘৰতে অপৰাজিতা গছ লগাই ল'লে বহুত সহজতে অপৰাজিতা ফুলৰ চাহ বনাই খাব পৰা যায়। আপোনালোকে অপৰাজিতাৰ ফুলখিনি যদি এনেদৰে গুচাই ভালকৈ ধুই শুকুৱাই এটা বটলত ভৰাই থয়, তেন্তে যেতিয়াই মন যায় তেতিয়াই চাহ বনাই খাব পাৰিব। এতিয়া অপৰাজিতা ফুলৰ পাহিকেইটা মই ভালদৰে ধুই ল'ম। এতিয়া গেছটো অন কৰি 2 কাপ পানী চচপেনটোত লৈ লৈছোঁ। পানীখিনি অকণমান গৰম হ'লে তুলসী পাতকেইটা দি দিব। তুলসীৰ পাতৰ ফ্লেভাৰটো ভালদৰে পাবলৈ মই আগতীয়াকৈ দিছোঁ তুলসী পাতকেইটা। পানীখিনি যেতিয়া উতলিবলৈ ধৰিব তেতিয়াহে অপৰাজিতা ফুলৰ পাহিখিনি দিব। পানীখিনি ভালদৰে উতলি আহিলে আৰু এতিয়া মই অপৰাজিতা ফুলৰ পাহিকেইটা দি দিম। এতিয়া অপৰাজিতা ফুলৰ পাহিৰ ৰংখিনি পানীত মিলি নোযোৱালৈকে ভালদৰে উতলাই থাকিব লাগিব। লাহে লাহে পানীখিনিৰ ৰংটো নীলা হৈ পৰিব। ৰাতিপুৱাৰ চাহকাপৰ সলনি মাজে মাজে এই ফুলৰ চাহ বনাই খাই চাবচোন। আৰু এই চাহটো দিনটোত একাপেই খাব, একাপতছে বেছিকৈ নাখাব। ভালদৰে উতলোৱাৰ পিছত এতিয়া আমি গেছটো অফ কৰি দিম। আমাৰ চাহ ৰেডি হৈ গ'ল। এয়া চাওকচোন, মই কাপত বাকি দেখাইছোঁ আপোনালোকক, কিমান ধুনীয়া হৈছে নহয়নে? এই চাহটো আপোনালোকে বেলেগ বেলেগ ফ্লেভাৰ দি খাব পাৰে। মই তুলসীৰ ফ্লেভাৰ দি আজি বনাই দেখালোঁ। মোৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেন্তে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।